সীমান্ত ৰেলৱে লামডিং ৰেল সঞ্জীৱনী চিকিৎসালয়ত নৱনিৰ্মিত PFA অক্সিজেন সম্পাদন প্ৰকল্পৰ মাননীয় লামডিং বিজেপিৰ বিধায়ক শিবু মিশ্ৰৰ দ্বাৰা 7 অক্টোবৰ 2021 শুভ উদ্বোধনী। উত্তৰ পূব সীমান্ত ৰেলৱে ডিভিজনেল ৰেলৱে চিকিৎসালয়ত বহুতো উচ্চ পদস্থ ৰেলৱে বিষয়াসকলৰ লগত লামডিং সমষ্টিৰ বিজেপিৰ বিধায়ক শিবু মিশ্ৰ আহি উপস্থিত হৈ লামডিং ডিভিজনেল ৰেলৱে চিকিৎসালয়ত অক্সিজেন প্লাণ্ট বিধায়কে শুভ উদ্বোধনী কৰাৰ পিছত তেওঁ অক্সিজেন প্লাণ্টৰ ভিতৰ বাহিৰে ঘূৰি বিভিন্ন দিশ পৰিদৰ্শন কৰে। উক্ত অনুষ্ঠানত লামডিঙৰ বিধায়কৰ লগতে বিশিষ্ট ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত স্বাস্থ্য বিভাগৰ চিকিৎসক, নাৰ্ছ, ৰেলৱে কৰ্মচাৰী আৰু উচ্চ পদস্থ বিষয়াসকল আদি কৰি সকলো বিষয়ৰ ক্ষেত্ৰত এক আলাপ আলোচনাত মিলিত হয় আৰু শেষত লামডিং বিধায়ক শিবু মিশ্ৰ আৰু লামডিং ৰেল চিকিৎসালয়ত CMSে কয় যে যি সময়ত কৰোনা কালত ৰাইজে অক্সিজেনৰ কাৰণে বহুতো সমস্যাৰ সন্মুখীন হৈছে, ঠিক তেনে সময়ত লামডিং ৰেলৱে চিকিৎসালয়ত এই অক্সিজেন প্লাণ্টে ৰাইজক বহুতো ধৰণৰ সকাহ দিব আৰু লগতে সাংবাদিকৰ আগত বহুতো মূল্যৱান বক্তব্য দাঙি ধৰে। লামডিং ৰেলৱে স্বাস্থ্য বিভাগৰ CMS আৰু লামডিং বিধায়ক শিবু মিশ্ৰই। অভিষেক সরকার প্রতিবেদন NDA 24/7।